এতিয়া হস্পিটেল যাবলৈ ওলাইছোঁ একদম অৱস্থা বেয়া মানে এনেকৈও কৰিব নোৱাৰি বিহুটো আৰু মোৰ ভাল হৈছে গম পাইছে আপোনালোকে গাড়ীলৈ ৰৈ আছোঁ অহাই নাই গাড়ী আমি এতিয়া গাড়ী পাই গ'লোঁ প্ৰাইভেট গাড়ী এখনকে ৰখালোঁ ৰখাৰ বাবে বহুত ধন্যবাদ দেই এয়া আমি পাই গ'লোঁ সেই সৰু পথাৰ ৰেলৱে ষ্টেচন আৰু এতিয়া আমি ইফালেদি নামি গৈ টমটমত যাব লাগিব হস্পিটেললৈ ডক্টৰক দেখাই হৈ গ'ল আৰু এতিয়া আমি প্ৰেছক্ৰিপশ্যনৰ পৰা দৰৱ কেইটামান লৈ যাওঁ যি দুটা আমি নাপালোঁ তাত আৰু মোক খাবলৈ দিলে ইমানখিনি দৰৱ আৰু এইটো হৈছে গেছৰ দৰৱ মোৰ হৈছে ডিঙিৰ বিষ কাহ আৰু পানী লগা আৰু মোক দিছে গেছৰ দৰৱ খাবলৈ তেতিয়া মই ফাৰ্মাচিষ্টজনক সুধিলোঁ যে গেছৰ দৰৱ কিয় দিছে খাবলৈ তেতিয়া কৈছে গেছে হেনো আজিকালি সকলোৱে কৰিব পাৰে সেইবাবে আপোনালোকেও ঠাণ্ডা বৰকৈ নল'ব গাড়ী মটৰ চলাওঁতে অলপ সাৱধান হ'ব আৰু যাতে আপোনালোকো সুস্থ হৈ থাকে আৰু ময়ো সোনকালে সুস্থ হৈ উঠোঁ খালী পেটতে গেছৰ দৰৱ খাব লাগিব মই দৰৱ খাই আছোঁ এইফালে গলু ৰেডি হৈছে গলু দৰৱ খাবিনে এয়া মালপোৱা পিঠা মই ভাল পোৱা আৰু এয়া মায়ে মোক চাহ একাপ দিলে এয়া চাওক গাখীৰ চাহ আৰু মই খাবলগীয়া হৈছে লাল চাহ কি দুখৰ বিলৈ বিহু বুলি পিঠা এটা খাওঁ আজি দৰৱ চব খাই আমাৰ পণ্ডিতকেইটা গলো ৰখি আছে পুৰা চাহ খাবলৈ A few moments later. আৰু এয়া হৈছে আমাৰ ঘৰত বনোৱা দৈ বৈয়ামত থোৱাৰ বাবে এনেকুৱা দেখিছে চিৰা দৈ মুড়ি এইকেইদিন মোৰ গা ভাল নহয় বাবে একোৱে খোৱা নাই কোনো আজি সকলো ওলাইছে আৰু গাটো অলপ ভাল পাইছোঁ যে খাব পৰা হ'লোতো এইফালে মা আৰু দেউতা বহি পুৰা জলপান খাই আছে বিহু বুলি আজিহে খাইছে আৰু তাৰ আগতে মানে তেওঁ ৰেডিয়ে হৈ থাকে আৰু পণ্ডিত ঐ কি খাইছ জলপান নেকি পুৰা বিজি গ'লো আৰু এই ভাগ হৈছে মোৰ ভাগৰ এৱা গাখীৰ দিয়ে খাম মই A few moments later. মা আৰু দেউতাই মিলি আকৌ এইফালে লস্কৰা বনাবলৈ লৈছে এই ছোৱালীৰ গা ভাল হৈছে যে একদম মানে ইটো পিছত সিটো কৰিয়ে আছে তেওঁলোকে আৰু ইফালে ময়ো এটা খুজিলোঁ দেখি লোভত থাকিবই পৰা নাই খাওঁ খাওঁ লাগি আছে আগতীয়াকৈ বোলো এটা মই খায়ে লওঁ ফালে দেউতা আৰু মায়ে লস্কৰা বনাই আছে জীয়েকৰ বেমাৰ ভাল হ'ল যে মানে লস্কৰা খাব পাৰিবতো ন দাদা এফালে লস্কৰা সম্পূৰ্ণখিনি বনাই হ'লগৈ আৰু আজিহে মানে চবৰে মনটো বিহু বিহু লাগিছে মনবোৰ ভাল হৈছে যে বেমাৰ আজাৰবোৰ দূৰ হৈছে পুৰা মানে ইটোৰ পাছত সিটো কাম কৰি আছে খাই থকা হৈছে চাহ খাব লৈছোঁ লস্কৰাই দি যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব ভণ্টি এজনীয়ে বাৰ্থডে পাৰ্টি ৱাও থেংক ইউ হেপী বাৰ্থডে অলমকৈ হ'লেও এটা তুমি লগ চকু পানী ওলাই গৈছে নেকি মিঠাই দেখি আৰু এইফালে মায়ে মুড়ি আহিলে খাবলৈ হ'ব